নমস্কাৰ বন্ধুসকল, যদি আপোনালোকে এনেকুৱা ধৰণৰ ষ্টেটাছ ভিডিঅ' বনাব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ধৰণৰ ষ্টেটাছ ভিডিঅ' বনাবৰ কাৰণে আপোনালোকক এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব প্লে ষ্ট'ৰৰ পৰা। এপ্লিকেশ্যনৰ লিংকটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাত গৈ ডাউনলোড কৰি ল'ব পাৰিব। তাৰপিছত আপোনালোকে কাইনমাষ্টাৰ এপ্লিকেশ্যনটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত প্লাছ আইকনটোত প্ৰেছ কৰিব। প্লাছ আইকনটো প্ৰেছ কৰাৰ পিছত আপোনালোকে 16:9 ইঞ্চিত ক্লিক কৰিব। তাৰপিছত মিডিয়াত যাব। মিডিয়াত গৈ আপোনালোকে যোন ফটোখন ক্লিক কৰিব, যেনেকুৱা ধৰণৰ হ'লেও তাৰ ফটোখন ক্লিক কৰাৰ পিছত আপোনালোকে এইটো ফটোখন সমান কৰি ল'ব আৰু জুম কৰি ল'ব। জুম কৰাৰ পিছত ৰাইট চেঞ্জ কৰিব আৰু ভিডিঅ'টো কিমান দীঘলীয়া কৰিব আপোনালোকে সেইটো এইফালে শেষলৈকে টানি দিব। মই 15 ছেকেণ্ডৰ কৰিছোঁ, আপোনালোকে বেছি দীঘলীয়া কৰিব পাৰে। তাৰপিছত অলপ আপোনালোকে কালাৰ এডজাষ্টমেণ্ট কৰি দিব পাৰিব এনেকুৱাকৈ। তাৰপিছত লেয়াৰত ক্লিক কৰিব। লেয়াৰ ক্লিক কৰাৰ পিছত ইফেক্টছত ক্লিক কৰিব আৰু তাৰপিছত বেছিক ইফেক্টছত যাব। তাৰপিছত এনেকৈ ক্লিক কৰাৰ পিছত এইটো ব্লাৰ অপশ্যনটো আহি যাব, আপোনালোকে ব্লাৰ কৰি দিব পাৰিব। তাৰপিছত ব্লাৰ কৰাৰ পিছত এইটো ফুল কৰি দিব এনেকুৱাকৈ। ফুল কৰাৰ পিছত আপোনালোকে যিমান দূৰ ভিডিঅ'ত আছিলে শেষলৈকে টানি দিব। তাৰপিছত প্লে' কৰি চাব কেনেকুৱা ধৰণৰ হৈছে। তাৰপিছত আকৌ আপোনালোকে লেয়াৰত যাব। লেয়াৰত গৈ আপোনালোকে মিডিয়াত যাব। মিডিয়াত গৈ আপোনালোকে ইয়াত গৈ আপোনালোকে ভিডিঅ' এনেকুৱা ধৰণৰ মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ভিডিঅ' লিংকটো। তাৰপিছত এই প্ৰথমলৈকে আনি দিব। তাৰপিছত ভিডিঅ'ত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ক্ৰপিং কৰিব ভিডিঅ'টো, এনেকুৱাকৈ ক্ৰপিং কৰি দিব পাৰিব। ক্ৰপিং কৰাৰ পিছত আপোনালোকে এইটো অলপ এনেকুৱাকৈ কৰি দিব যাতে দেখিবলৈ ভাল হয়, বা আপোনালোকে চিধাকৈও দিব পাৰে আপোনালোকৰ ইচ্ছা অনুসৰি। তাৰপিছত পিছফালৰখিনি আপোনালোকে ভিডিঅ'টো গৈ কাট কৰি দিব। তাৰপিছত আপোনালোকে আকৌ লেয়াৰত যাব। লেয়াৰত গৈ আপোনালোকে প্ৰথমতে যোনখন ফটো লৈছিলে সেই ফটোখন আপোনালোকে আকৌ এবাৰ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাৰপিছত ক্ৰপিং অপশ্যনটো আছে। ক্ৰপিং অপশ্যন কৰাৰ পিছত আপোনালোকে সেই ফটোখন আকৌ এবাৰ ক্ৰপ কৰিব। ক্ৰপ কৰাৰ পিছত আপোনালোকে সেই ফটোটোত এনেকৈ দি দিব। ফটোটো ক্লিক কৰাৰ পাছত আপোনালোকে এটা জোৰা লাগিব। তাৰপিছত ফটোখন ক্লিক কৰি আপোনালোকে যিমান দূৰ ষ্টেটাছটো বনাইছে তালৈকে টানি দিব। তাৰপিছত আকৌ ফটো ক্লিক কৰিব। ফটো ক্লিক কৰাৰ পিছত ব্ৰেণ্ডিং অপশ্যনত যাব। ব্ৰেণ্ডিং অপশ্যনত যোৱাৰ পিছত স্ক্ৰীন কৰি দিব। তাৰপিছত ৰাইট চেঞ্জ কৰিব। স্ক্ৰীন কৰাৰ পিছত আপোনালোকে ফটোখন অলপ কালাৰ এডজাষ্টমেণ্ট মিলাই দিব পাৰিব, কেনেকুৱা ধৰণৰ কৰিব পাৰে আপোনালোকে এনেকৈ মিলাই ল'ব। তাৰপিছত আপোনালোকে লেয়াৰ ক্লিক কৰিব। লেয়াৰ ক্লিক কৰাৰ পিছত আকৌ মিডিয়াত যাব। মিডিয়াত গৈ আপোনালোকে এনেকুৱাকৈ ভিডিঅ' লাইন এটা মই ভিডিঅ' লিংকটো ডিছক্ৰিপশ্যনত দি দিম, ডাউনলোড কৰি ল'ব। তাৰপিছত তাৰপৰা আপোনালোকে ক্ৰপিং অপশ্যনত গৈ ক্ৰপিং কৰি দিব। এনেকুৱাকৈ ভিডিঅ'টো ক্ৰপিং কৰি দিব। ক্ৰপিং কৰাৰ পিছত এনেকুৱাকৈ ক্ৰপিং কৰি দিব। তাৰপিছত আপোনালোকে ভিডিঅ'টো ক্লিক কৰিব। ভিডিঅ'টো ক্লিক কৰাৰ পিছত আপোনালোকে ব্ৰেণ্ডিং অপশ্যনত যাব। ব্ৰেণ্ডিং অপশ্যনত যোৱাৰ পিছত স্ক্ৰীন কৰি দিব। স্ক্ৰীন কৰাৰ পিছত হৈ গ'ল। তাৰপিছত আপোনালোকে লেয়াৰত ক্লিক কৰি আকৌ মিডিয়াত যাব। মিডিয়াত গৈ আপোনালোকে এটা লাইট ইফেক্ট দিব পাৰিব, গ্ৰীণ স্ক্ৰীনৰ বা যেনেকুৱা হওক আপোনালোকৰ ইচ্ছা অনুযায়ী। মইতো এইটো দিছোঁ, আপোনালোকে লিংকটো ভিডিঅ'ত পাই যাব। তাৰপিছত এনেকৈ জুম কৰি ল'ব। জুম কৰাৰ পিছত আপোনালোকে আকৌ ব্ৰেণ্ডিং অপশ্যনত যাব। ব্ৰেণ্ডিং অপশ্যনত যোৱাৰ পিছত আপোনালোকে স্ক্ৰীনটো কৰি দিব। স্ক্ৰীন কৰাৰ পিছত আপোনালোকে চাউণ্ডটো অফ কৰি দিব পাৰে। তাৰপিছত শেষৰখিনি আপোনালোকে এনেকৈ কাট কৰি দিব যাতে ভিডিঅ'টো ছেভ কৰোঁতে একো প্ৰব্লেম নেদেখায়। তো এনেকুৱাকৈ কাটি যাব। অলৰেডি আমাৰ ভিডিঅ'টো কমপ্লিট হৈ গৈছে। আপোনালোকে এটা অডিঅ'ত গৈ আপোনালোকে গান এটা চিলেক্ট কৰিব। তো মই এইটো গানটো কৰিছোঁ। তো আপোনালোকে গানটো এড কৰি আপোনালোকে প্লে' কৰি চাব কেনেকুৱা। তো শেষৰখিনি গান আপোনালোকে এনেকৈ কাটি দিব। তো ভিডিঅ'টো প্লে' কৰি আছোঁ।
যদি আপোনালোকে মোৰ ভিডিঅ' চাই অলপ হ'লেও উপকৃত হৈছে তেতিয়াহ'লে কাষতে থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি বেল আইকনটো অন কৰি থ'ব, তেতিয়াহ'লে আগলৈকে আপোনালোকৰ ন'টিফিকেশ্যন পাই থাকিব।